নমস্কাৰ, মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম বিষাদ। আহিবানে সেইদিনা তুমি মোৰ কাষলৈ, বিষাদৰ জুলুঙালৈ, মোৰ মৃতদেহ চাবলৈ। তুমি বুজি নাপালা মোৰ হৃদয়ৰ আকুলতা, প্ৰাণ ভৰি তোমাক ভাল পোৱা। হৃদয়ৰ ফুলনিত ফুলিছিল তোমাৰ বাবে ৰঙা গোলাপ ফুল, মনৰ কেঁকুৰিত পোখা মেলিছিল আশাৰ শিপা হৈ। অজানিতে তুমি ফুলপাহ ছিঙি নিমিষতে কৰিলা অস্তিত্ববিহীন নিৰাদৰ। আহিবানে সেইদিনা তুমি মোৰ কাষলৈ, বিষাদৰ জুলুঙালৈ। ঘাম সিক্ত মোৰ মুখলৈ চাই দিছিলা জেপৰ ৰুমালখন মুখ মুচিবলৈ, সেয়া মৰম নহয় যদি আছিলনো কি। আজিও ৰাখিছোঁ সযতনে বুকুত সাৱটি, অনুভৱ কৰোঁ তোমাৰ হৃদয়ৰ মৰমবোৰ, মনৰ কোঠাত আছে স্মৃতি হৈ। আহিবানে তুমি সেইদিনা মোৰ কাষলৈ, বিষাদৰ জুলুঙালৈ। নানা ৰঙৰ ফুলবোৰ গাত দিবা ছটিয়াই, কপালত দিবা এটি চুমা, সেয়াই হ'ব মোৰ সেন্দুৰৰ ফোঁট। এচটা খৰি দি কৰিবা মুখাগ্নি, এচপৰা মাটি দিবা মৰিশালিত, সেইদিনা হ'ব আমাৰ প্ৰেমৰ অধ্যায় শেষ। আহিবানে তুমি সেইদিনা মোৰ কাষলৈ, বিষাদৰ জুলুঙালৈ, মোৰ মৃতদেহ চাবলৈ। ধন্যবাদ।